हेलो स्टूडेंट्स की खबर सकलोरे खबर निश्चय ভাল स्टूडेंट्स आमी इतिमध्ये आमार मैथ्स एमसीक्यू सिरिजर एटा पार्ट आलोचना करिलु तुमालोके जदि सुआ नाय हेतु चाइ लबा धुनियाके आजिও खूब इम्पोर्टेन्ट आमार जिबुर परीक्षात आहिबो पारे बा आगते जिबुर आमार परीक्षात आहिसिले तेनका धৰণৰ केइटमान आमार मैथ्सर एमसीक्यूर বিষয়ে आलोचना কৰি গতিকে তোমালোকে ভিডিওটো শেষলৈকে চাবা তেতিয়া ধুনিয়াকে বুজি পাবা আৰু ধুনিয়াকে পৰীক্ষাত তেতিয়া কৰিব পাৰিবা আমাৰ প্ৰথম কোৱেশ্চনটো আছে যদি লখাগু 9126 ইজ ইকুৱেল টু 182 তেতিয়া সংখ্যা দুটাৰ গসাউ কিমান হ'ব এতিয়া আমাৰ দুটা সংখ্যা দিয়া আছে সংখ্যা দুটা হৈছে আমাৰ 91 আৰু 26 ইহতৰ লখাগু কিমান 182 182 তেতিয়া আমাৰ সংখ্যা দুটাৰ গসাউ কিমান হ'ব হেতু আমি উলিয়াব লাগে অপচন এ দিছে 13 অপচন বি দিছে 26 অপচন সি দিছে 7 অপচন ডি দিছে 9 গতিকে আমি আনসাৰটো ইয়াৰ হ'ব 13 কিন্তু 13 টো আমি কেনেকৈ পালে সেই বিষয়টো আমি জানিব লাগিব গতিকে কেনেকৈ পালে সেই বিষয় আমি এতিয়া চাম তোমালোকে এটা কথা জানা যে লখাগু পূৰণ গসাউ ইজ ইকুৱেল টু সংখ্যা দুটাৰ আমাৰ পূৰণ কৰিলে যেটো ফল পাওঁ হেতু আমাৰ কি হয় সদায় সমান হয় লখাগু ইনটু গসাউ ইজ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণ ফল এতিয়া আমি কি উলিয়াব লাগে এতিয়া আমি গসাউ উলিয়াব লাগে গতিকে গসাউ কেনেকৈ উলিয়াম গতিকে আমাৰ ইয়াত সংখ্যা দুটা কি আছে হেতুটা আমি কি কৰি দিম এতিয়া পূৰণ কৰি দিম এতিয়া আমি সংখ্যা দুটা ইয়াত পূৰণ কৰিম প্ৰথমতে সংখ্যা দুটা কি আছে এটা আছে সংখ্যা দুটা 91 এটা আছে 26 ইজ ইকুৱেল টু ইয়াৰ আমাৰ লখাগু কিমান আছে 182 হেতু পাতি ললো আমাৰ গসাউটো উলিয়াব লিছে গসাউটো নাজানো গতিকে আমি গসাউটো কি বুলি ধৰিম গসাউটো আমি x বুলি ধৰিম আমি কি লিখিলো সংখ্যা দুটা লিখিলো প্ৰথমতে 91 আৰু 26 পূৰণ কৰিলো ইজ ইকুৱেল টু লখাগু পূৰণ গসাউটো যেহেতু নাই হেগান আমি x বুলি ধৰি ললো এতিয়া আমাৰ কি উলিয়াব লাগে গসাউটো উলিয়াব লাগে গতিকে গসাউটো আমি x বুলি ধৰিছো x টো এফালে থোৱা তাৰ পিছত এফালে আমাৰ চাবা কি আছে 91 ইনটু আমাৰ কি আছিল 26 আছিল এফালে আমাৰ কি হৈছিল 182 টো পূৰণ হৈছিল এফালে কি হ'ব হৰণ হ'বহি হয় নাই হৰণ হ'বহি গতিকে আমাৰ চাবা এতিয়া এই দুটা এইগিটাক আমাৰ কি কৰা কটাকটি কৰা এতিয়া আমাৰ 26 এ 182 কেবাৰ যায় 26 এ আমাৰ 182 কেবাৰ যায় জানানে 7 বাৰ যায় 26 এ আমাৰ 182 কেবাৰ যায় জানানে 7 বাৰ যায় গতিকে আমি কাটি দিলু আকৌ 7 ৰে আকৌ আমাৰ 91 কেবাৰ যায় 7 ৰে আকৌ আমাৰ 91 কেবাৰ যায় জানানে 13 বাৰ যায় 7 13 91 7 13s are 91 গতিকে আমি x ৰ সমান কিমান পালো x ৰ সমান আমি কিমান পালো 13 পালো therefore the correct answer will be option a 13 গতিকে আমাৰ ইয়াৰ কাৰেক্ট আনসাৰটো কিমান হ'ব 13 হ'ব তোমালোকে ধুনিয়াকৈ বুজি পালা কমেন্ট সেকশনত জনাবা ভাল লাগিছে নাই আৰু তোমালোকক মই এই কথাটো কৈ দিও এই কোৱেশ্চনটো আমাৰ SSLC আমাৰ 16 ত আহিছিল দেই তোমালোকে ভালদৰে এটো চাবা হে কাৰণে 2 নম্বৰ কোৱেশ্চনটো আছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ ইয়াত আমাৰ এটা কথা দিছে অযুগ্ম সংখ্যাৰ বৰ্গ মানে কি আছিল স্কয়াৰ হয় না ইয়াত আমাৰ অপচন এ দিছে 256 অপচন বি 169 অপচন সি 324 অপচন ডি 484 এতিয়া আমাৰ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি 169 এতিয়া আমাৰ 169 টো কিয় কাৰেক্ট আনসাৰ হ'ল সেই বিষয়ে মই প্ৰত্যেকটো অপচন মই তোমালোকক বুজাই দিম খালি তোমালোকে ভিডিওটো স্কিপ কৰি নাচাবা নহলে ভালকে বুজি নাপাবা আৰু ভালকে বুজি নাপালে কি হ'ব এতিয়া এমসিকিউ এ তোমালোকৰ পেপাৰখনত এটা বৰ ইম্পৰ্টেন্ট ৰোল প্লে কৰে গতিকে তোমালোকে খুটি নাটি মাৰি এবোৰ শিকাটো খুব প্ৰয়োজন যদি এবোৰ স্কিপ কৰি চোৱা ভিডিওটো যদি ভালকে নোচোৱা তোমালোকৰ পিছত কনসেপ্টবোৰ ক্লিয়াৰ নহব পৰীক্ষাত নোৱাৰিবাগে আৰু মই তোমালোকক একদম সঁচাকৈ কৈছো তোমালোকে মোক অকমান সাপোৰ্ট কৰা মই দিয়া ভিডিওবোৰ ভালকে চোৱা নতুনকৈ খোলা চেনেল গতিকে লগৰবোৰলৈ শেয়াৰ কৰা অকমান সাবস্ক্ৰাইব কৰি মোক ফলো কৰা সাবস্ক্ৰাইব কৰা নতুনকৈ যদি আহিছা মই কৈছো না তোমালোকে যিবোৰ মই কোৱেশ্চন দিম হেবোৰ পৰীক্ষাৰ প্ৰশ্ন কাকতৰ পাতত দেখিবলৈ পাবা হেতু মই কৈছো তোমালোকক আৰু তোমালোকে খালি মোক ফলো কৰা আৰু অকমান চেনেলটো গ্ৰো হোৱাত সহায় কৰা ঠিক আছে এতিয়া মই প্ৰত্যেকটো অপচন তোমালোকক বুজাই দিম এতিয়া আমাৰ অপচন কি আছে 256 এতিয়া আমাৰ 256 টো কেতিয়া হয় এতিয়া যেতিয়া আমি 16 into 16 কৰিম 16 দুটা পূৰণ কৰিম বৰ্গ মানে কি দুটা সংখ্যা পূৰণ কৰিব লাগে হয় না একে সংখ্যাৰ দুটা যেতিয়া আমি পূৰণ কৰিম এতিয়া আমাৰ 16 আৰু 16 একে সংখ্যা হয় না নহয় গতিকে আমি দুটা যেতিয়া পূৰণ কৰিম হেতু আমাৰ বৰ্গ হৈ যায় মানে 16 স্কয়াৰ কৰিলে 16 স্কয়াৰ মানে হৈছে 16 স্কয়াৰ মানে হৈছে 16 দুটা পূৰণ হৈ আছে 16 into 16 গতিকে 16 into 16 কৰিলে কিমান হয় আমাৰ 256 আৰু এই 16 টো কি এই 16 টো হৈছে আমাৰ যুগ্ম সংখ্যা অযুগ্ম সংখ্যা নহয় এতিয়া আমাৰ চাবা 324 টো আমি কেতিয়া পাম যেতিয়া আমি 18 স্কয়াৰ কৰিম 18 স্কয়াৰ মানে কি 18 দুটা পূৰণ কৰিম তেতিয়া আমি কিমান পাম 324 পাম ঠিক আছে এতিয়া আমাৰ 484 টো কেতিয়া পাম 484 টো যেতিয়া আমি 22 স্কয়াৰ কৰিম তেতিয়া আমি কিমান পাম 484 পাম এই আমাৰ 22
18 16 এই গোটেইকেইটা আমাৰ কি এই গোটেইকেইটা হৈছে আমাৰ যুগ্ম সংখ্যা তোমাক সুধিছে যে অযুগ্ম সংখ্যাৰ বৰ্গ কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ হৈছে আমাৰ কোনটো অপচন বি টু 169 কাৰণ আমাৰ 169 টো হৈছে আমাৰ 13 ৰ বৰ্গ এতিয়া 13 স্কয়াৰ কৰিলে আমি কিমান পাওঁ 13 স্কয়াৰ মানে 13 * 13 কৰিলে কিমান পাওঁ 169 পাওঁ therefore the correct answer is option B 169 clear বুজি পালা okay 3 নম্বৰ কোৱেশ্চনটো আছে if discriminant is less than 0 then যদি ভেদ নিৰূপকটো শূন্যতকৈ সৰু হয় তেতিয়া অপচন এ টু ডিষ্টিংক্ট ৰিয়েল ৰুটছ দুটা স্পষ্ট ভিন্ন বাস্তৱ মূল আছে অপচন বি টু ইকুৱেল ৰিয়েল ৰুটছ দুটা সমান বাস্তৱ মূল আছে অপচন সি নো ৰিয়েল ৰুটছ এক্সিষ্ট কোনো বাস্তৱ মূল নাই অপচন ডি ওপৰৰ এটাও নহয় নান অফ দি এবভ ইয়াৰ আমাৰ কাৰেক্ট আনসাৰটো কি হ'ব যদি আমাৰ ভেদ নিৰূপকটো শূন্যতকৈ সৰু হয় এই কোৱেশ্চনটো তোমালোকৰ আনিছে তোমালোকৰ পাঠ্যপুথিৰ লেসন নম্বৰ 4 দীৰ্ঘাত সমীকৰণ নামৰ পাঠটোৰ পৰা গতিকে ইয়াৰ আমাৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি নো ৰিয়েল ৰুটছ এক্সিষ্ট কোনো বাস্তৱ মূল নাই যদিহে আমাৰ ডি টো আমাৰ কাতকৈ সৰু হয় শূন্যতকৈ সৰু হয় যদিহে আমাৰ ডি টো শূন্যতকৈ সৰু হয় তেতিয়া আমাৰ কোনো বাস্তৱ মূল নাথাকে গতিকে ইয়াৰ আমাৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি নো ৰিয়েল ৰুটছ এক্সিষ্ট কোনো বাস্তৱ মূল নাই 4 নম্বৰ কোৱেশ্চনটো হ'ল তলৰ কোনটো পৰিমেয় সংখ্যা অপচন এ √2/√3 অপচন বি √3/√2 অপচন সি √5/√6 অপচন ডি √3/27 এতিয়া আমি এই ডি অপচনটো আমাৰ হয় যেন লাগিছে গতিকে আমি এটো কি কৰিম কৰি চাম এতিয়া আমাৰ চাবা মই পাতি ললো কি আছে √3/27 এতিয়া আমাৰ 3 আমাৰ 27 ক কাট যায় 3 * 3 3 * 9 27 কাট গল গতিকে আমাৰ ৰুট অভাৰৰ ভিতৰত কি থাকিলে 1 থাকিলে আৰু এফালে আমাৰ কি থাকিলে ৰুট অভাৰৰ ভিতৰত কি থাকিলে 9 থাকিলে গতিকে আমাৰ এই ৰুট অভাৰৰ ভিতৰৰ একটোক আমি কি বুলি লিখিব পাৰো ৰুট অভাৰৰ ভিতৰৰ একটোক আমি 1 * 1 তেনেকৈ লিখিব পাৰো 1 * 1 বুলি লিখিব পাৰো ৰুট অভাৰ 9 টোক আমি ৰুট অভাৰৰ ভিতৰত কি বুলি লিখিব পাৰো 3 * 3 বুলি লিখিব পাৰো এতিয়া ৰুট অভাৰৰ বাহিৰলৈ উলিয়াই আনিলে এই দুটা একৰ পৰা আমাৰ বাহিৰলৈ উলিয়াই আনিলে কেইটা এক আহিব এটা এক আহিব তেনেকে আমাৰ তলতে সোৱা ৰুট অভাৰৰ ভিতৰত আমাৰ দুটা 3 আছে দুটা 3 ৰ পৰা আমাৰ কেইটা 3 ওলাই আহিব বাহিৰলৈ উলিয়াই আনিলে এটা 3 আহিব গতিকে আলটিমেটলি আমাৰ হেৰিটো কি আহিলেগে আনসাৰটো কিমান আহিলেগে √3/27 মানে আলটিমেটলি আমাৰ আনসাৰটো কি আহিলে 1/3 আহিলে আৰু 1/3 টো কি আকাৰত পৰিলে 1/3 টো আমাৰ p/q আকাৰত পৰিলে গতিকে p/q আকাৰত পৰিলে হেতু আমাৰ কি সংখ্যা হয় হেতু আমাৰ পৰিমেয় সংখ্যা হয় আৰু p/q আকাৰত থকা আৰু q is not equal to 0 এনেকুৱা যদি আমাৰ হৰিয়াত সংজ্ঞাত পৰে তেতিয়া আমাৰ হেতু কি সংখ্যা হয় হেতু আমাৰ পৰিমেয় সংখ্যা হয় এই বিষয়ে তোমালোকে জানা ঠিক আছে এই বেসিকবোৰ তোমালোকে ক্লিয়াৰ কৰি যাবা তেতিয়া তোমালোকে পৰীক্ষাত একদম এবোৰ আমাৰ কি হৈ যাব অংকবোৰ ভাতৰ লগত পানী খোৱা হৈ যাব পৰীক্ষাত একদম পৰীক্ষাৰ বহিত উত্তৰ ওলাই নাচি থাকিব নিজে গতিকে এবোৰ কনসেপ্টবোৰ ক্লিয়াৰ কৰা ঠিক আছে অকমান ধেমালি কৰিছো আৰু গতিকে এই কোৱেশ্চনটোৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি √3/27 5 নম্বৰ কোৱেশ্চনটো আছে তলৰ কোনটো সংখ্যা পূৰ্ণঘন এতিয়া পূৰ্ণঘন কি ঘন সংখ্যা কি সেই বিষয়ে তোমালোকে নিশ্চয় জানা গতিকে তিনটা ঘনৰ সদায় আমাৰ কেইটা সংখ্যা একে সংখ্যা কেইবাৰ পূৰণ কৰিব লাগে একে সংখ্যাটোকে আমি 3 বাৰ পূৰণ কৰিব লাগে হয় না গতিকে আমাৰ তলৰ কোনটো সংখ্যা পূৰ্ণঘন বুলি সুধিছে ইয়াত আমাৰ অপচন এ দিছে 652 অপচন বি দিছে 933 অপচন সি দিছে 343 অপচন ডি দিছে 1002 গতিকে আমাৰ ইয়াৰ অপচন সি টো শুদ্ধ হ'ব যেন লাগিছে মোৰ কেলে হ'ব যেন লাগিছে কাৰণ আমি 7 3টা যদি পূৰণ কৰো 7 3টা পূৰণ কৰাৰ লগে লগে আমাৰ কিমান আহে আনসাৰটো 343 আহে কেনেকৈ আহে মই তোমালোকক দেখাই দিছো ৰবা একেবাৰে মই কৰিয়ে দেখাই দিছো এতিয়া আমাৰ 7 আৰু 7 ইনটু কৰিলে কিমান পাবা 49 7 7 কোনো 49 হেতুটো সকলোৱে জানা তাৰপিছত আৰু এটা কি থাকি গ'ল 7 থাকি গ'ল 7 টো ইনটু কৰা কিমান হ'ব তেতিয়া 163 3 উকলিব 6 7 7 কিমান 28 6 কিমান হ'ব 28 6 কিমান হ'ব 34 গতিকে আমাৰ আলটিমেটলি আনসাৰটো কিমান লালে 343 ওলালে গতিকে আমাৰ 7 3টা পূৰণ কৰিলে যেহেতু 343 ওলাই গতিকে এইটো আমাৰ অপচন সি টো আমাৰ কি হ'ব কাৰেক্ট আনসাৰ হ'ব therefore the correct answer is option C 343 আৰু 343 টো আমাৰ এটা কি হ'ব পূৰ্ণঘন সংখ্যা হ'ব এই কনসেপ্টবোৰ যদি তোমালোকক ক্লিয়াৰ নাই এতিয়া তোমালোকে ক্লিয়াৰ কৰি যোৱা দেই তাৰ মানে পৰীক্ষালে বেছি দিন নাই ভালদৰে পঢ়া শুনা কৰা তেতিয়াহে ধুনীয়া এটা নম্বৰ তাৰ মানে কি কৰিব পাৰিবা নম্বৰ এটা স্কোৰ কৰিব পাৰিবা ঠিক আছে
ইমান টান নহয়, ভালকৈ চাই থাকিবা, পাৰি যাবা। মোক অকণমান সহায় কৰা, ময়ো তোমালোকক বহুত সহায় কৰিম ধুনীয়া ধুনীয়া কুৱেশ্যন দি, ভিডিঅ' দি। ঠিক আছে, 6 নম্বৰ কুৱেশ্যনটো হ'ল এটা লুডু গুটি মাৰিলে 3তকৈ সৰু সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান? অপশ্যন এ 1/2, অপশ্যন বি 1/3, অপশ্যন চি 1/6, অপশ্যন ডি 1/4। এই কুৱেশ্যনটো মই তোমালোকৰ সম্ভাৱিতা নামৰ পাঠটোৰ পৰা লৈছোঁ। গতিকে আমি এটা লুডু গুটি যদি মাৰোঁ তাত আমাৰ 3তকৈ সৰু সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান সেইটো আমাক প্ৰশ্নটোত সুধিছে। এতিয়া আমাৰ লুডু গুটি এটাত আমাৰ কেইটালৈকে সংখ্যা থাকে? 1 2 3 4 5 6, 1ৰ পৰা 6লৈকে আমাৰ সংখ্যাকেইটা ওলায়। ঠিক আছে, মানে আমাৰ লুডু গুটিটোত মুঠ কেইটা সংখ্যা ওলায়? মুঠ আমাৰ কেইটা সংখ্যালৈকে ওলায়? 1ৰ পৰা 6লৈকে ওলালে মানে আমাৰ মুঠ 6টা সংখ্যা ওলায়। যিটো আমাৰ মুঠ ওলায় সেই সংখ্যাটো আমি ক'ত লিখিম? তলত লিখিম। মানে আমাৰ লুডু গুটিটোত এতিয়া মুঠ সংখ্যা কিমান ওলায়? 6লৈকে ওলায়। গতিকে আমি মুঠটো আমাৰ 6, গতিকে মুঠটো আমি তলত লিখিলোঁ। এতিয়া আমাৰ 3তকৈ সৰু সংখ্যা 6লৈকে কিমান আছে? এতিয়া আমি যদি লিখোঁ 1 2 3 4 5 6, এতিয়া আমাৰ 3তকৈ সৰু সংখ্যা ইয়াত কেইটা আছে? এই দুটাই আছে, 1 আৰু 2। গতিকে 1 আৰু 2য়ে আমাৰ 3তকৈ সৰু সংখ্যা, মানে 3তকৈ সৰু সংখ্যা আমাৰ 6লৈকে কেইটা আছে? 2টা আছে। গতিকে আমি ওপৰত কি দিম? 2 দিম। যিহেতু আমাৰ সংখ্যা 2টা আছে গতিকে আমি ওপৰত 2 দিম। এতিয়া আমাৰ আনচাৰটো কিমান পাইছোঁ? 2/6 পাইছোঁ। মানে 3তকৈ সৰু সংখ্যা পোৱাৰ সম্ভাৱিতাটো কিমান? লুডু গুটিটোত আমাৰ 2/6 পাইছোঁ। গতিকে এই 2 আৰু 6ক আমি সৰু কৰিবও পাৰোঁ ইয়াতকৈও। গতিকে আমি 2 গুণ যদি 2 দিওঁ, 2 3 গুণ কিমান হয়? আমাৰ 6 হয়। মানে আল্টিমেটলি আমাৰ আনচাৰটো কিমান লাগে? 1/3 ওলাইগে। দেয়াৰফৰ দ্য কাৰেক্ট আনচাৰ উইল বি অপশ্যন বি 1/3। গতিকে ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1/3। তোমালোকে ধুনীয়াকৈ কৰি ল'বা, প্ৰশ্নবোৰ খুব ইম্পৰ্টেণ্ট, তোমালোকে ভালকৈ কৰা। আজিলৈ ইমানখিনি আলোচনা কৰিলোঁ। আকৌ তোমালোকক লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে তোমালোকে চাই থাকিবা তোমালোকৰ মৰমৰ ইউটিউব চেনেল। থেংক ইউ গাইজ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা দেই।